Hi, hello, namaskar and welcome back to my YouTube channel. আৰু স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ YouTube চেনেলটিলৈ। গুড মৰ্নিং সকলোকে। এতিয়া বাজিছে 4:30 আৰু আজি ঘৰত মানে নতুনকৈ কঠিয়া গুজ দিব নভুই বুলি ক'ব মানে সো মোৰ ভিডিঅ'ত যাক দেখি থাকে সিজু কানিবলৈ গৈ আছো কঠিয়া কণিয়াবলৈ দুইটাই এয়া দেখিছে ৰুবলৈ আছেই আৰু আমাৰ বাৰু হালবোৱা হৈ গৈছে কালি হালৱাই থৈছো সো বলক মোৰ লগৰটোৰ ঘৰ মোৰ আগৰখন গাঁৱত সো তাক লৈ আহোঁগে বলক তো দেখিছে কেনেকুৱা পেনপেনিয়া বৰষুণ দিছে ৰাস্তাত কোনো নাই যোৱা অকল মই আহি আছো আৰু এইফালে বৰষুণ আৰু লগতে আৰু বেছি দূৰ নাই বাৰু পামগে হেতক এইফালে আমাৰ বাইদেৱে দেখিছেনে দাঁত মজিছেহে আৰু ইয়া মই সিজুহঁতৰ ঘৰ পাই গৈছোহি তো আমি দুটা এতিয়া হেতৰ ঘৰৰ পৰা ওলাই দিছো আমাৰ ঘৰলৈ বুলি বলক গৈ থাকো এয়া বৰ্তা আৰু সিজুৱে হুলুঙাত কঠিয়া গুজি আছে এইফালে বৰ্তা জি আৰু কঠিয়াবিলাক আমি নিব লাগিব পথাৰলৈ হুলুঙাত কঠিয়া চিলাই আছে কলো এতিয়া নাই হুলুঙা খুলি আৰু মই কি কৈ আছো ৰং চাই আছো বোলে কেইটা বজাত যাবি আৰু ওলাইছে নাই ঠিকছে বতৰ একদম ফৰকাল পুৰা টিপ টিপ বাৰিছ হৈ ৰহা হে আজি গোটেই দিনটোৱে বৰষুণ দি থাকিব যেন লাগিছে এয়া হুলুঙা বাৰীত কঠিয়া গুজা হৈ গৈছে আৰু এইফালে মোনাত চবলক আমি গৈ থাকোঁ পৰি গ'ল এটা এইপিনে একদম সাজু হৈ গ'ল যাবলৈ গ'লেই এইপিনে কঠিয়া ভাই আমাৰ দাদা ওলাইছে এতিয়া
এইফালে এজন আহি আছে। হয় সৰু সৰু আলি পিছল ডাঙৰ আলি এটা বহাবহে লাগিব ডাঙৰ ডাঙৰ আলি খাম তেতিয়া বা 30 সেকেন্ড হোৱাৰ পিছত নিজে নিজে ভিডিঅ'টো হেৰি হৈ যায় নি বাৰু 30 সেকেন্ড হোৱাৰ পিছত ৰাইজৰ হাঁহ কেনেকুৱা হৈছে এটা হিচাপো হৈছেনে হিচাপো নাই এইবিলাক আন্দা দেখোন ইমান ডাঙৰ নহয় খালিও হোৱা নাই গছতীয়াহে এই আদা আমাৰ গছটো খাই বেছি ভাল পাওঁ গছটো পাতৰ হেৰিটোতকৈ আদাটোতকৈ ভাল লাগে গোন্ধটো মজা লাগে শাকত দিবা মজা মৰাণ আদা গোন্ধটো বেছি আৰু ধৰি লোৱা উঠনিকে পূৰা গা ধুম দেই ইয়াত হাতে হাতে হে মই ধুম চ' কঠীয়া চঠীয়া আৰু সকলো বস্তু যা যোগাৰ দি ফ্ৰেছ হৈ ল'লোঁ আৰু ভাত চাতো খাই ল'লোঁ বাৰু গা পা ধুই খোৱা বোৱাটো দেখুওৱা নহ'লেই আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ আকৌ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই